ঐ ভাত পেলো তোৰ ইমান দেৰি হ'ল কিয় কচোন নহয় মানে ছাৰ মই আহি থাকোঁতে নহয় ৰাস্তাতে কুকুৰ এটা পালে মোৰ সেইটোতে ভয় লাগি গৈছে নহয় মই বেলেগৰ ঘৰত গৈ পেলাই সোমাই থাকোঁতে মোৰ ইমান দেৰি হৈছে আকৌ নহয় ছাৰ তাই মিছা কথা কৈছে তাই স্কুললৈ অহাখিনি সময়ত ইয়াত কুট 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 খেলি আছিলে বাৰু হ'ব দে তেতিয়াহ'লে তই যা তোৰ জেগাত বহি লওঁগৈ হ'ব ছাৰ থেংক ইউ বাৰু কালি শিকোৱা অংককেইটা মনত ৰখিছেনে বাৰু ছাৰ মোৰ মনত ৰখিছে ছাৰ মোৰো মনত ৰখিছে তেতিয়াহ'লে আজি অংকটো হ'ল এটা গৰু যদি 4খন ঠেং হয় 3টা গৰু কেইখন ঠেং ছাৰ মই ক'মনে বাৰু তয়ে কচোন ছাৰ এটা গৰু যদি 4খন ঠেং হয় 3টা গৰু 7খন ঠেং ধৈত মূৰ্খ তোৰ হোৱা নাই ভুল হৈছে তোৰ ছাৰ মই ক'ম নেকি মোৰতো শুনক এটা গৰু যদি 4খন ঠেং হয় 3টা গৰু 12খন ঠেং মোক মায়ে শিকাই দিছে তেতিয়াহ'লে ভাত পেলো উত্তৰটোৱে শুদ্ধ যিহেতু মাকে শিকাই দিছে বাৰু হ'ব দে তেতিয়াহ'লে আজিলৈ ইমানতে থাকক আকৌ কাইলৈ আকৌ পিছৰখিনি শিকিম দেই হ'ব ছাৰ হ'ব দিয়ক ছাৰ হ'ব দিয়ক